Lovlina Borgohain Tokyo Olympic ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ বীৰাংগনা অসমবাসীক সমগ্ৰ বিশ্বৰ আগতে গৌৰৱান্বিত কৰা আমাৰ সকলোৰে মৰমৰ Lovlina Borgohain গোলাঘাট জিলাৰ বৰপথাৰত জন্মগ্ৰহণ কৰা Lovlina Borgohain টকিঅ' অলিম্পিকত পদক জিকালৈ তেওঁৰ যাত্ৰা আছিল বহু কষ্টকৰ। Lovlinaৰ জন্ম হৈছিল 1997 চনৰ 2 অক্টোবৰ তাৰিখে। Lovlinaৰ দেউতাক আছিল এজন ক্ষুদ্ৰ ব্যৱসায়ী আৰু তেওঁৰ নাম আছিল টিকেন বৰগোহাঁই আৰু তেওঁৰ মাকৰ নাম আছিল মামনি বৰগোহাঁই। তেওঁলোকৰ তিনিগৰাকী জীয়ৰীৰ কনিষ্ঠ কন্যা আছিল Lovlina Borgohain। Lovlinaৰ দুইগৰাকী জ্যেষ্ঠ ভগ্নী কিক বক্সিঙত ৰাষ্ট্ৰীয় পৰ্যায়ত পদক বিজয়ী হোৱাৰ বাবে স্বাভাৱিক আছিল Lovlinaও ক্ৰীড়া জগতক নিজৰ কেৰিয়াৰ হিচাপে বাছনি কৰাটো, গতিকে তেওঁ সৰুৰে পৰাই কিক বক্সিঙত মনোনিৱেশ কৰিছিল। 2020 টকিঅ' অলিম্পিকত পদক জিকি তেওঁ অলিম্পিকত পদক জিকা তৃতীয়গৰাকী বক্সাৰ হিচাপে পৰিগণিত হ'ল। তেওঁ 2018 আৰু 2019 এই দুয়োটা বছৰতে ওমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল জিকিবলৈ সক্ষম হৈছিল। তেওঁ নতুন দিল্লীত অনুষ্ঠিত ফাৰ্ষ্ট ইণ্ডিয়া অপেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্ণামেণ্টত গ'ল্ড মেডেল আৰু গুৱাহাটীত অনুষ্ঠিত ছেকেণ্ড ইণ্ডিয়া অপেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্ণামেণ্টত চিলভাৰ পদক জিকিবলৈ সক্ষম হৈছিল। Lovlina Borgohain অলিম্পিকত অসমৰ হৈ প্ৰতিনিধিত্ব কৰাত দ্বিতীয়গৰাকী খেলুৱৈ আৰু প্ৰথমগৰাকী মহিলা খেলুৱৈ। তেওঁ হৈছে অসমৰ ষষ্ঠগৰাকী ব্যক্তি যি অৰ্জুন বঁটা পাবলৈ সক্ষম হৈছে। অলিম্পিকত ব্ৰঞ্জৰ পদক জিকা Lovlinaৰ কিন্তু প্ৰথম চইচ বক্সিং নাছিল। তেওঁৰ দুইগৰাকী বায়েকক অনুকৰণ কৰি প্ৰথমতে কিক বক্সিং খেলা আৰম্ভ কৰিছিল, কিন্তু ভগৱানে তেওঁৰ কাৰণে বেলেগহে ভাবি ৰাখিছিল। এবাৰ তেওঁ সৰু থাকোঁতে তেওঁৰ দেউতাকে ঘৰলৈ মিঠাই বান্ধি অনা এখন কাগজত বক্সাৰ মহম্মদ আলীৰ ফটো দেখিলে আৰু সেইটোৱেই তেওঁ বক্সিঙৰ প্ৰতি আগ্ৰহী কৰি তুলিলে। কিন্তু এজন সাধাৰণ মধ্যবৰ্গীয় পৰিয়ালত জন্মগ্ৰহণ কৰি স্পৰ্টছটোক এটা কেৰিয়াৰ হিচাপে বাছনি কৰাটো অতি সহজ কথা নহয়, কিন্তু তেওঁ সকলোবোৰ বাধা নেওচি নিজৰ লক্ষ্যৰ প্ৰতি আগবাঢ়ি গৈ থাকিল। তেওঁ 3-4 কিলোমিটাৰ গাঁৱৰ বোকাময় ৰাস্তাৰে হৈ ট্ৰেইনিং কৰিবলৈ গৈছিল। তেওঁ জীৱনত পোৱা সকলোবোৰ কষ্ট কেতিয়াও অজুহাত বনোৱা নাছিল। হয়, জীৱনত কষ্ট আহিব, হয়তো বহুত কষ্ট আহিব, কিন্তু সকলোবোৰ কষ্ট অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হোৱাৰ এটা জিদ সদায় ৰাখিবই লাগিব। নাম, সফলতা, টকা পইচা এইবিলাক ঘৰত বহি ভাবি থাকিলেই পোৱা নাযায়। তাক পাবলৈ তাৰ কাৰণে নিজক যোগ্য বনাবই লাগিব। তেওঁ ইমানবোৰ সফলতা অৰ্জন কৰাৰ পাছতো আজিও তেওঁ দেউতাকৰ লগত পথাৰলৈ গৈ ধান ৰোৱেগৈ। শেষত এটাই কওঁ, ধন্যবাদ Lovlina Borgohain অসমৰ নাম উজ্বলোৱাৰ বাবে। নমস্কাৰ, জয় আই অসম।